আজি মই শিক্ষামন্ত্ৰীক এটা পৰামৰ্শ দিম কৰবাত দূৰণিবতীয়া স্কুল আছে শিক্ষক শিক্ষয়িত্ৰীসকল স্কুলত যাওঁতে অলপ দেৰি হৈ যায় যদি আমি হায়াৰ সেকেন্ডাৰী পাছ কৰা ছোৱালীসকলক স্কুটি দিছো আপুনি 50,000 মান শিক্ষক শিক্ষয়িত্ৰীক একোখনকৈ স্কুটি দি দিয়ক যাতে সময়ত স্কুলত গৈ তেওঁলোকে পাব পাৰে কোনো অসুবিধা নাই তাত কি আছে 1 লাখ শিক্ষকক এখন স্কুটি দিলে 500 কোটি টকা লাগিব কিন্তু স্কুলত গৈ সময়ত গৈ পোৱাটো আমাৰ কাৰণে আটাইতকৈ ডাঙৰ কথা যাতে শিক্ষকে ছাত্ৰ ছাত্ৰীৰ মাজত ৰাতিপুৱাই সুন্দৰ সময়টোতে গৈ পঢ়া-শুনা আৰম্ভ কৰিব পাৰে কোনো অসুবিধা নাই বলে আমাৰ যাওঁতে দলংখন বেয়া দলংখনো নাম দিয়ক দলংখনো বনাই দিম ৰাস্তাটো বেয়া ৰাস্তাটো বনাই দিম বলে মোক ট্ৰান্সফাৰ লাগে 10 বছৰ পিছত ট্ৰান্সফাৰো চেষ্টা কৰি দিম কোনো অসুবিধা নাই কিন্তু যিকোনো কাৰণতে লৰা ছোৱালীক আমি কষ্ট দিব নালাগে কাৰণ এই ছাত্ৰ ছাত্ৰীবিলাকৰ অন্তৰতে ভগৱান আছে নামঘৰ মন্দিৰত গৈ ভগৱানক যিমান লগ পাম এই ছাত্ৰ ছাত্ৰীসকলৰ হৃদয়ত আমি বেছি ভগৱানৰ সন্ধান পাম তাক মই অন্তৰৰে সৈতে বিশ্বাস কৰো আজি মই শিক্ষামন্ত্ৰীক এটা পৰামৰ্শ দিম কৰবাত দূৰণিবতীয়া স্কুল আছে শিক্ষক শিক্ষয়িত্ৰীসকল স্কুলত যাওঁতে অলপ দেৰি হৈ যায় যদি আমি হায়াৰ সেকেন্ডাৰী পাছ কৰা ছোৱালীসকলক স্কুটি দিছো আপুনি 50,000 মান শিক্ষক শিক্ষয়িত্ৰীক একোখনকৈ স্কুটি দি দিয়ক যাতে সময়ত স্কুলত গৈ তেওঁলোকে পাব পাৰে কোনো অসুবিধা নাই তাত কি আছে 1 লাখ শিক্ষকক এখন স্কুটি দিলে 500 কোটি টকা লাগিব কিন্তু স্কুলত গৈ সময়ত গৈ পোৱাটো আমাৰ কাৰণে আটাইতকৈ ডাঙৰ কথা যাতে শিক্ষকে ছাত্ৰ ছাত্ৰীৰ মাজত ৰাতিপুৱাই সুন্দৰ সময়টোতে গৈ পঢ়া-শুনা আৰম্ভ কৰিব পাৰে কোনো অসুবিধা নাই বলে আমাৰ যাওঁতে দলংখন বেয়া দলংখনো নাম দিয়ক দলংখনো বনাই দিম ৰাস্তাটো বেয়া ৰাস্তাটো বনাই দিম বলে মোক ট্ৰান্সফাৰ লাগে 10 বছৰ পিছত ট্ৰান্সফাৰো চেষ্টা কৰি দিম কোনো অসুবিধা নাই কিন্তু যিকোনো কাৰণতে লৰা ছোৱালীক আমি কষ্ট দিব নালাগে কাৰণ এই ছাত্ৰ ছাত্ৰীবিলাকৰ অন্তৰতে ভগৱান আছে নামঘৰ মন্দিৰত গৈ ভগৱানক যিমান লগ পাম এই ছাত্ৰ ছাত্ৰীসকলৰ হৃদয়ত আমি বেছি ভগৱানৰ সন্ধান পাম তাক মই অন্তৰৰে সৈতে বিশ্বাস কৰো